বেলফাষ্টৰ বিশাল জাহাজ কাৰখানাত টাইটানিক নিৰ্মাণ আৰম্ভ হয়। হাজাৰ হাজাৰ শ্ৰমিক দিনে ৰাতিয়ে কাম কৰিছিল। জাহাজখনৰ দৈৰ্ঘ্য আছিল প্ৰায় ৭৮-৮২ ফুট, উচ্চতা ১৭ মহলীয়া ঘৰ এটাৰ সমান, ওজন প্ৰায় ৪৭,০০০ টন। সেই সময়ত ই আছিল পৃথিৱীৰ আটাইতকৈ ডাঙৰ চলন্ত বস্তু। নমস্কাৰ। ১৯১২ চনৰ ১৫ এপ্ৰিল উত্তৰ আটলাণ্টিক মহাসাগৰৰ বৰফ শীতল পানীত ডুব গৈছিল বিশ্বৰ আটাইতকৈ বিখ্যাত জাহাজখন। এইখন এখন জাহাজ। মানুহে কৈছিল ভগৱানেও ইয়াক ডুবাব নোৱাৰে, কিন্তু এটা বৰফৰ পাহাৰে সেই বিশ্বাস ভাঙি দিলে। ১৫০০তকৈও অধিক মানুহৰ মৃত্যু হৈছিল সেই নিশা। কিন্তু টাইটানিক ডুব যোৱা কেৱল এটা দুৰ্ঘটনা নাছিল, এইটো আছিল অহংকাৰ, ভুল সিদ্ধান্ত আৰু মানুহৰ অতি বিশ্বাসৰ এক ভয়ংকৰ উদাহৰণ। ১৯০০ দশকৰ আৰম্ভণিত সমুদ্ৰপথত যাত্ৰী পৰিবহণৰ তীব্ৰ প্ৰতিযোগিতা চলি আছিল। ব্ৰিটেইনৰ হোৱাইট ষ্টাৰ লাইনে পৃথিৱীৰ আটাইতকৈ ডাঙৰ আৰু বিলাসী জাহাজ নিৰ্মাণ কৰাৰ সিদ্ধান্ত ল'লে। তাৰ ফলতেই জন্ম হৈছিল RMS টাইটানিকৰ। জাহাজখনৰ দৈৰ্ঘ্য আছিল প্ৰায় ৮৮৮ ফুট, উচ্চতা ১৭ মহলীয়া ঘৰ এটাৰ সমান। ইয়াত আছিল ছুইমিং পুল, জিম, লাক্সাৰী ৰেষ্টুৰেণ্ট, গ্ৰেণ্ড ষ্টেয়াৰকেজ, ইলেক্ট্ৰিক লিফ্ট, যিবোৰ সেই যুগত কল্পনাৰ বাহিৰত আছিল। প্ৰথম যাত্ৰা ১০ এপ্ৰিল ১৯১২। ইংলেণ্ডৰ ছুথেম্পটন বন্দৰৰ পৰা টাইটানিক প্ৰথম যাত্ৰাত ওলাইছিল। গন্তব্য আছিল নিউয়ৰ্ক। মুঠ যাত্ৰী আৰু কৰ্মচাৰী আছিল ২২০০তকৈ অধিক। প্ৰথম শ্ৰেণীত আছিল ধনী ব্যৱসায়ী, ৰাজনীতিবিদ আৰু কোটিপতি। তৃতীয় শ্ৰেণীত আছিল ইউৰোপৰ পৰা নতুন জীৱনৰ সন্ধানত যোৱা সাধাৰণ মানুহ। সকলোৰ মাজত একেই উত্তেজনা। কোনেও কল্পনা কৰা নাছিল যে এই যাত্ৰাই ইতিহাস সলনি কৰিব। ১৪ এপ্ৰিল জাহাজখন বৰফ অঞ্চলত প্ৰৱেশ কৰিছিল। দিনটোত আন কেইবাখনো জাহাজে বৰফৰ সতৰ্কবাণী পঠিয়াইছিল, কিন্তু বহু সতৰ্কবাণীক বিশেষ গুৰুত্ব দিয়া হোৱা নাছিল। টাইটানিক প্ৰায় পূৰ্ণ গতিতেই আগবাঢ়ি আছিল। RMS টাইটানিকৰ কেপ্টেইন আছিল এডৱাৰ্ড স্মিথ। তেওঁৰ শেষ যাত্ৰা আছিল। ১৪ এপ্ৰিল নিশা ১১:৪০। হঠাৎ পাহাৰ সমান বৰফৰ টুকুৰা দেখিছিল টাইটানিকৰ দুই প্ৰহৰীয়ে। তেওঁলোকে চিঞৰি উঠিল। লগে লগে জাহাজ ঘূৰোৱাৰ চেষ্টা কৰা হ'ল যদিও, কিন্তু ইতিমধ্যে বহুত দেৰি হৈ গৈছিল। বৰফৰ পাহাৰে জাহাজখনৰ সোঁফালৰ অংশ ছিঙি পেলালে, সৰু ফাট মাত্ৰ। কিন্তু সেই ফাটে বহু কক্ষত পানী সোমাবলৈ আৰম্ভ কৰিলে। জাহাজৰ ডিজাইন অনুসৰি ৪টা কক্ষ পানীৰে ভৰিলেও জাহাজ নুডুবিব, কিন্তু ইয়াত ৫টাতকৈ অধিক কক্ষ ক্ষতিগ্ৰস্ত হৈছিল। ইয়াৰ অৰ্থ আছিল টাইটানিক ডুবিবই। প্ৰথমে বহুতেই বিশ্বাসেই কৰা নাছিল, এনে বিশাল জাহাজ কেনেকৈ ডুবিব পাৰে। কিন্তু লাহে লাহে পানী ওপৰলৈ উঠিবলৈ ধৰিলে। লাইফ বোট মাত্ৰ ১১১৮ জনৰ বাবে আছিল, কিন্তু জাহাজত আছিল ২২০০তকৈ অধিক মানুহ, অৰ্থাৎ আধাতকৈ বেছি লোকৰ বাবে কোনো বচোৱাৰ ব্যৱস্থা নাছিল। প্ৰথম অৱস্থাত বহু লাইফ বোট খালী আসন লৈয়ে ওলাই গৈছিল, কাৰণ মানুহে বিপদৰ গভীৰতা বুজা নাছিল। পিছত অৱস্থা ভয়ংকৰ হৈ পৰিল। মাক দেউতাক সন্তানৰ পৰা পৃথক হৈছিল, স্বামী স্ত্ৰী বিদায় লৈছিল। মানুহে জীৱনৰ শেষ মুহূৰ্তসমূহৰ সন্মুখীন হৈছিল। ১৫ এপ্ৰিল ৰাতিপুৱা ২:২০ টাইটানিক দুটা ভাগত ভাঙি গ'ল। তাৰ পিছত সম্পূৰ্ণ জাহাজখন সমুদ্ৰত বিলীন হৈ গ'ল। বহু মানুহ শীতল পানীত পৰিল। পানীৰ তাপমাত্ৰা আছিল প্ৰায় ০ ডিগ্ৰীৰ ওচৰত। বহু লোক মাত্ৰ কেইমিনিটমানৰ ভিতৰতে মৃত্যু মুখত পৰিছিল। আকাশত সহায়ৰ সংকেত আছিল, কিন্তু সহায় বহুত পলমকৈ আহিছিল। RMS কাৰ্পেথিয়া নামৰ জাহাজখনে উদ্ধাৰ অভিযান চলাইছিল। ৰাতিপুৱা ঘটনাস্থলীত উপস্থিত হৈ ৭০০ জনৰ ওচৰত জীৱিত লোকক উদ্ধাৰ কৰিছিল, কিন্তু ১৫০০তকৈ অধিক মানুহক আৰু বচাব পৰা নগ'ল। সমগ্ৰ বিশ্ব স্তম্ভিত হৈ পৰিছিল। ১৯৮৫ চনত আটলাণ্টিক মহাসাগৰত টাইটানিকৰ ধ্বংসাৱশেষ আৱিষ্কাৰ হয়। ৰবাৰ্টৰ নেতৃত্বত এই আৱিষ্কাৰ সম্পন্ন হৈছিল। আজিও টাইটানিক সমুদ্ৰৰ গভীৰতাত নিঃশব্দে শুই আছে। কিন্তু ই কেৱল এটা ডুব যোৱা জাহাজৰ কাহিনী নহয়, ই মানুহৰ অহংকাৰ, প্ৰযুক্তিৰ সীমাবদ্ধতা আৰু জীৱনৰ অনিশ্চয়তাৰ এক শক্তিশালী স্মাৰক। হয়তো টাইটানিকে আমাক এটা কথাই শিকায়, পৃথিৱীৰ যিকোনো বস্তু কিমানেই শক্তিশালী নহওক, প্ৰকৃতিৰ শক্তিৰ আগত সকলো সময়তে বিনম্ৰ হৈ থাকিব লাগে।